নমস্কাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ প্ৰতিনিধি নেন্সি পেলোচিয়ে আগষ্টৰ 2 তাৰিখে টাইৱানত ভৰি দিয়ে। লগে লগে চীনে টাইৱানৰ বৰ্ডাৰৰ কাষত যুদ্ধৰ অনুশীলনী আৰম্ভ কৰি দিয়ে। চাইনাই এই বুলিও ভাবুকি দিয়ে যে যদি নেন্সি পেলোচি টাইৱানত ভৰি দিয়ে তেন্তে পৰিস্থিতি ভয়ানক হ'ব। তৎসত্ত্বেও আমেৰিকাৰ জ্যেষ্ঠ ৰাজনীতিবিদজনে টাইৱানৰ ৰাষ্ট্ৰপতি চাই লিং ৱেনক লগ কৰে। ইয়াৰ পিছতে যেন চাইনাৰ তীব্ৰ ক্ষোভ টাইৱানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি টাইৱানৰ সীমান্তত মিছাইল আক্ৰমণৰ অনুশীলনী আৰম্ভ কৰে। হয়তো অদূৰ ভৱিষ্যতত চীনে যুদ্ধৰ দৰে এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এতিয়া কথাটো হ'ল আমেৰিকাই টাইৱানত অহাটো চীনৰ কিয় আপত্তি? প্ৰথমতে আমি টাইৱানখনৰ বিষয়ে জানি লওঁ আহকচোন। আমি মেপত চাওক, টাইৱান এখন হৈছে দ্বীপ ৰাষ্ট্ৰ। এই টাইৱানখন চাউথ ইষ্ট চাইনাৰ পৰা প্ৰায় 100 মাইল দূৰত অৱস্থিত আৰু এই দেশখন ফাৰ্ষ্ট আইলেণ্ড চেইনৰ ভিতৰত পৰে। এই ফটোত যে আপোনালোকে দেখিছে ডট ডট, এইবিলাক হৈছে দ্বীপ আৰু এই দ্বীপৰ এটা চেইন, এইটো কোৱা হয় ফাৰ্ষ্ট আইলেণ্ড চেইন। এতিয়া আমেৰিকাৰ বৈদেশিক নীতিৰ ফালৰ পৰা টাইৱানখন খুবেই ইম্পৰ্টেণ্ট। এই ফাৰ্ষ্ট আইলেণ্ড চেইনৰ ভিতৰত পৰা দ্বীপ ৰাষ্ট্ৰসমূহৰ লগত আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইয়াৰ উপৰিও আমেৰিকাৰ গুৱাম আৰু হুৱেই সামৰিক ঘাটি আছে। যদি চীনে টাইৱান দখল কৰে তেন্তে আমেৰিকাৰ সামৰিক ঘাটিৰ কাৰণে ই বিপদজনক হ'ব। আকৌ চীনৰ দৃষ্টিকোণৰ পৰা চীনে সদায় টাইৱানক নিজৰ অধীন বুলি মানি আহিছে, কিন্তু টাইৱানে নিজকে সাৰ্বভৌম ৰাষ্ট্ৰ বুলি দাবী কৰে। আমেৰিকাৰ টাইৱান ভ্ৰমণে এক প্ৰকাৰ আমেৰিকাই যে টাইৱানৰ সাৰ্বভৌমত্বক সমৰ্থন কৰে সেই কথাটো বুজায়। আৰু এটা কথা, চীনৰ ওৱান চাইনা পলিচিক আমেৰিকাই সমৰ্থন কৰে। ওৱান চাইনা পলিচি মানে যে টাইৱানখন যে চীনৰে অধীন সেই কথাটোৰ মান্যতা দিয়ে। এফালে আমেৰিকাৰ ওৱান চাইনা পলিচিক সমৰ্থন আৰু আনফালে টাইৱানক সমৰ্থন কৰি আমেৰিকাৰ টাইৱান ভ্ৰমণ, ইয়াকে লৈ চীনৰ খং। ইতিমধ্যে চীনে টাইৱানলৈ ৰপ্তানি বন্ধ কৰিছে। পিছে চীন আৰু টাইৱানৰ এই পৰিস্থিতি কেনেকৈ হ'ল সেইটো বুজিবৰ কাৰণে আমি অলপ সময়ৰ পিছলৈ উভতি যাব লাগিব। 17 শতিকাত কুইং ডাইনেষ্টিৰ সময়ত টাইৱান দ্বীপটো চাইনিজসকলৰ অধীন আছিল। কিন্তু 1895 চনত প্ৰথম চীন জাপানৰ যুদ্ধ হয় আৰু এই যুদ্ধত জাপান জয়ী হয় আৰু টাইৱান জাপানৰ অধীনলৈ যায়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানক পাৰমাণৱিক বোমা পেলাই দিয়াৰ ফলত জাপানে পৰাজয় স্বীকাৰ কৰে আৰু ইয়াৰ পিছতে আমেৰিকা আৰু ব্ৰিটিছৰ সহমতত পুনৰ চীনে টাইৱান দখল কৰে। ইয়াৰ কেইবছৰমানৰ পিছত চীনত আকৌ গৃহকন্দল আৰম্ভ হয়। এফালে ৰাষ্ট্ৰীয় দলৰ চিয়াং কাই চেক আৰু আনফালে মাও জেডেঙৰ নেতৃত্বত কমিউনিষ্ট দল। 1949 চনত মাও জেডাঙৰ কমিউনিষ্ট দল বিজয়ী হৈ চীনত নিজৰ চৰকাৰ গঠন কৰে। চিয়াং কাই চেক আৰু তেওঁৰ সমৰ্থকসকল, যিসকলক কিউমিটাং বুলি কোৱা হয়, তেতিয়া টাইৱানলৈ পলাই যায়। চিয়াং কাই চেকে টাইৱানত চৰকাৰ গঠন কৰে আৰু 25 বছৰৰ দীঘলীয়া সময়ৰ বাবে শাসনভাৰ চম্ভালে। চিয়াঙৰ পুত্ৰ চিয়াং চিকুৱে টাইৱানত গণতান্ত্ৰিক চৰকাৰৰ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। চীনে এই ইতিহাসকে গুৰুত্ব প্ৰদান কৰি ক'ব বিচাৰে যে টাইৱান সদায় চীনৰ অধীন আছিল। আকৌ টাইৱানেও সেই একেই ইতিহাসকে সাক্ষী কৰি কয় যে মডাৰ্ণ চাইনা অৰ্থাৎ পিপল ৰিপাব্লিকছ অফ চাইনা 1949 চনত মাও জেডাঙৰ নেতৃত্বত গঠন হৈছিল আৰু সেই সময়ত টাইৱান চীনৰ অধীন নাছিল। দুয়োখন দেশেই নিজৰ সিদ্ধান্তত অটল। এটা সময়ত টাইৱানে গোটেই চীন দেশ বুলিয়ে ৰিপ্ৰেজেণ্ট কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদো লাভ কৰিছিল। মানে এটা সময়ত এই টাইৱানে গোটেই চীনখনকে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছিল। গোটেই চীনখন টাইৱানৰ অধীন আছিল। কিন্তু 1970ৰ পৰা কিছুমান দেশে টাইৱানক সমগ্ৰ চীনৰ শাসক হিচাপে মানিবলৈ অস্বীকাৰ কৰে আৰু 1971ত ৰাষ্ট্ৰসংঘই চীনক এখন বেলেগ দেশ হিচাপে স্বীকৃতি দিয়ে। এতিয়া বৰ্তমান সময়ত ভেটিকানৰ সৈতে মুঠ 13খন দেশে টাইৱানক এখন সাৰ্বভৌম দেশ বুলি স্বীকৃতি দিছে। বাকী দেশবিলাকে টাইৱানক এখন সাৰ্বভৌম দেশ বুলি স্বীকৃতি দিয়া নাই, আনকি আমেৰিকাও দিয়া নাই। চীনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে এটা কূটনৈতিক নীতি অৱলম্বন কৰিছে যাতে কোনো দেশে টাইৱানক এখন দেশ হিচাপে স্বীকৃতি দিব নোৱাৰে। এতিয়া আমেৰিকাৰ নেন্সি পলিচিৰ এই টাইৱান ভ্ৰমণৰ পিছত চীন আৰু টাইৱানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। সন্মুখ সমৰত যেন চীন আৰু টাইৱান, কিন্তু চীন টাইৱানতকৈ বহুত ক্ষেত্ৰত আগত। আমেৰিকাৰ সমৰ্থন অবিহনে
টাইৱানে চীনৰ আগত তিষ্ঠি থাকিব নোৱাৰে মানে টাইৱানৰ সামৰিক শক্তি চীনতকৈ বহুত পিছপৰা গতিকে আমেৰিকাৰ সমৰ্থন পালেহে টাইৱানে চীনৰ আগত তিষ্ঠি থাকিব পাৰিব টাইৱান কিয় ইম্পৰ্টেণ্ট টাইৱান আমাৰ কাৰণে গোটেই পৃথিৱীখনৰ কাৰণে কিয় দৰকাৰী যে পৃথিৱীৰ সদা ব্যৱহৃত মোবাইল লেপটপ ঘড়ীত ব্যৱহাৰ কৰা যি কম্পিউটাৰ চিপ এই গোটেই চিপটো টাইৱানতে নিৰ্মাণ কৰা হয় আৰু কম্পিউটাৰ চিপ নিৰ্মাণত টাইৱানে গোটেই বিশ্বত নিজৰ প্ৰভুত্ব বজাই ৰাখিছে মানে অধিক সংখ্যক এই কম্পিউটাৰ চিপছ টাইৱানতে উৎপাদন কৰা হয় গতিকে বৰ্তমান চীনে টাইৱানৰ কাষৰীয়া ঠাইত মিছাইলেৰে আক্ৰমণ কৰিছে টাইৱানৰ এয়াৰ স্পেচত চীনৰ ফাইটাৰ প্ৰৱেশ কৰিছে আমেৰিকা জাপানে চীনক এনেধৰণৰ কাৰ্য কৰিবলৈ মানা কৰিছে আমিও আশা ৰাখিছোঁ যে দুয়োখন দেশে আলোচনাৰ মাধ্যমেৰে এই বিতৰ্কৰ অৱসান ঘটাব কাৰণ যুদ্ধৰ ফলত নেতাবিলাকৰ মৃত্যু নহয় মৃত্যু হয় সাধাৰণ জনতাৰ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ